প্ৰকৃতিৰ অনুপম সম্পদৰে ভৰা হাফলং হৈছে অসমৰ একমাত্ৰ পাহাৰীয়া পৰ্যটন নগৰ। ইয়াৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই পৰ্যটকক সদায় হাত বাউল দি মাতে। অসমৰ একমাত্ৰ পাহাৰীয়া পৰ্যটন নগৰীখনক উত্তৰ পূবৰ ছুইজাৰলেণ্ড বুলিও কোৱা হয়। হাফলঙলৈ পোনপটীয়াভাৱে আকাশীযানৰ ব্যৱস্থা নাই ঠিকেই, পিছে সকলো ঠাইৰ পৰা হাফলঙলৈ আছে সুচল পথ সেৱা। আছে গুৱাহাটী বা শিলচৰৰ পৰা নিউ হাফলং ৰেল ষ্টেচনলৈ ৰেলৰ সুগম চলাচলো। পৰ্যটকৰ আকৰ্ষণ বৃদ্ধিৰ উদ্দেশ্যে উত্তৰ পূব সীমান্ত ৰেলৱেও মনোমোহা হাফলঙলৈ আৰম্ভ কৰিছে ভিষ্টাডোম ৰেল সেৱাও। সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 2300 ফুট উচ্চতাত অৱস্থিত হাফলং হৈছে প্ৰকৃতিৰ এক ভূস্বৰ্গ। পৰ্যটনৰ এক উল্লেখযোগ্য স্থান হিচাপে হাফলং সদায় জনপ্ৰিয়। কেইদিনমান আগতে ৰেলৰে শ্ৰীভূমি জিলালৈ গৈছিলোঁ। উদ্দেশ্য আছিল ছোৱালীক বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজত নামভৰ্তি কৰোৱা। হাফলঙৰ নয়নাভিৰাম দৃশ্যই সকলোকে আকৰ্ষিত কৰে। এই যাত্ৰাত মনোৰম হাফলঙৰ সৌন্দৰ্যই আমাকো প্ৰাণ চঞ্চল কৰিলে। মনোৰম বৰাইল পৰ্বতমালাৰ গৰ্ভত থকা অসমৰ ডিমা হাছাও জিলাখনৰ হাফলং হ্ৰদ, জাতিংগা, পৰম্পৰাগত গাঁওসমূহ, ফিয়াংপুই বাগান, জৰাই, মৌলপং, ফিয়াংপুই গীৰ্জা আদি সদায় পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে।